পইচা চুৰ মানে কি জানেনে? আগতে আছিলে আপোনাৰ 1950 চনত আমাৰ ককা দেউতাৰ দিনত মানুহে ৰাতি যিবিলাক চুৰ হয় সেইবিলাকে ৰাতি আপোনাৰ ডাক কোঠালৈ চুৰি কৰিব মানুহৰ ঘৰত গৈছিল। আৰু এতিয়া যিহেতু দিন বাগৰি গ'ল, সময় আপডেট হৈ গ'ল, তো এতিয়া পৰিছে 2022 চন, তো স্মাৰ্ট হৈ গ'ল, চবে আগবাঢ়ি গ'ল, চবৰ হাতে স্মাৰ্টফোন হৈ গ'ল। তো এতিয়া আপোনালোকে ভাবক, তো চোৰেও তাৰমানে কাৰো ঘৰত চুৰি কৰিব নাযায়, তো নিজৰ মোবাইলতে বহি ডিজিটেলি চুৰি কৰিব খোজে। তো মোৰ তাতে আহিছিলে গুগল প্লেৰ পৰা 9,999 টকা জিকা বুলি ভুৱা উইন এটা ৰিৱাৰ্ড। তো ৰিৱাৰ্ডটো খুলি চাই গম পালোঁ সেইটো মোৰ তাতে অহা নাই। তো তেওঁ মোৰ পৰা সেইখিনি টকা লুটি ল'ব বিচাৰিছিলে। তো কেনেকৈ লুটিব বিচাৰিছিলে, তো সম্পূৰ্ণ ভিডিঅ'টো চাওক। বটন চাওক আপোনালোকে, এইটো আহিছে, ইয়াতে লিখা আছে 9,999 টকা মই পাইছোঁ বুলি, কিন্তু হ'লে এইটো মই পইচা পোৱা নাই, এইটো সম্পূৰ্ণ মিছা। কোনোবা যদি আপোনালোকে লোভ কৰে, এইটোত লোভ কৰি ক্লিক কৰে, তেতিয়াহ'লে আপোনাৰ একাউণ্টৰ পৰা সেই পইচাখিনি কাটা যাব। 9,999 টকা আপোনাৰ একাউণ্টৰ পৰা লুটি লৈ যাব হেকাৰে। সম্পূৰ্ণ ভিডিঅ'টো চাওক কেনেধৰণৰ হয়, এইটো কেনেকৈ লুটে, সম্পূৰ্ণ ভিডিঅ' আপোনালোকক বনাই দেখুৱাম আজি। চাওক, প্ৰথমতে এইটো আহিছে, তো মই ইয়াতে ক্লিক কৰি দিছোঁ। তাৰপিছত ডাইৰেক্ট ব্ৰাউজাৰলৈ লৈ গৈছে মোৰ যিটো ব্ৰাউজাৰ আছে, ব্ৰাউজাৰত লৈ গৈছে। চাই থাকক, ইয়াতে স্ক্ৰেচ কৰিব দিছে, তো মই কৰোঁ। ইয়াতে কিমান আছে, ইয়াতে প্ৰথমতে আহিছিলে, চাওক ইয়াতে আহিছে তোমাৰ 1932 টকা আহিছে। আৰু তলত লিখা আছে, এইটো ভালদৰে চাব পাৰে, ক্লেম ইউৰ ৰিৱাৰ্ড ইন বেংক। তাৰমানে এইটো ইয়াতে ক'তো ক্লিক নহয়, এইটো এইটো আপোনাৰ হেৰি পঠাইছে আপোনাৰ ৰিৱাৰ্ড, এইটো সম্পূৰ্ণ ফেক হয়। আপোনাৰ এইবিলাক টাচ কৰিলে ক্লিক নহয়, অকল মাত্ৰ ক্লিক হ'ব ইয়াতে ইয়াতে আপোনাৰ ক্লেম য'ত লিখা আছে ইয়াতে ক্লিক হ'ব। তো মই ইয়াতে ক্লিক কৰি দিছোঁ। তো ইয়াতে আহিছে ডিক্লাইন এণ্ড অ'পেন বুলি আহিছে, ডিক্লাইন আৰু অ'পেন বুলি আহিছে। তো মই ইয়াতে ক্লিক কৰি দিছোঁ ডিক্লাইন এণ্ড অ'পেন। তো ইয়াতে ক্লিক কৰি দিছোঁ অ'পেনত ডাইৰেক্ট এইটো গুগল প্লেত লৈ গৈ আছে মোক। চাওক, এইটো গুগল প্লেত লৈ গৈ আছে, এইটো গুগল প্লেৰ পাছপৰ্টটো মই দি দিছোঁ। চাওক কি হয়, চাই থাকক। ইয়াতে ডাইৰেক্ট যেতিয়া গুগল প্লেত লৈ আহিছে, এতিয়া আপুনি ধ্যান দি চাওক বস্তুটো। চাওক ইয়াতে প্লে বুলি আছে, প্লে মানে পইচা সিমান টকা আপোনাৰ একাউণ্টত অহা বুলি যিটো ৰিৱাৰ্ড দিছিলে, কিন্তু হ'লে সেইটো আপোনাৰ একাউণ্টত পইচাটো নাহে। পইচাটো কি হ'ব, আপুনি প্লে কৰিব লাগিব এইজন ব্যক্তিক, এইটো তেওঁৰ ID নম্বৰ, এইটো চিলেক্ট কৰিছে, মই দেখুৱাই দি আছোঁ। ইয়াতে প্লে বুলি আহিছে। চাওক ইয়াতে টিপু চুলতান নামৰ ব্যক্তি, তাৰ নাম টিপু চুলতান। এইটো চাওক, মোৰ একাউণ্টৰ পৰা যাব পইচা, এইটো ৰেফাৰেঞ্চ নম্বৰ, এইটো ডিটেইলছ, এইটো এমাউণ্ট, ভালদৰে চাওক। ইয়াতে যেতিয়া আপুনি ক্লিক কৰিব যে পইচা আপুনি পাব বুলি, আপোনাৰ UPI যেতিয়া এনেকৈ মাৰি ক্লিক কৰি অ'কে মাৰি দিব, তেতিয়াহ'লে আপোনাৰ একাউণ্টৰ পৰা পইচাটো যিখিনি দেখুৱাই সেই পইচাখিনি আপোনাৰ একাউণ্টৰ পৰা কাটা যাব। সেইকাৰণে সাৱধান হওক আপোনালোকে, আৰু এনেকুৱা ভিডিঅ' চাই থাকক।